নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। তো আজি আমি ইয়াত বৰ্গসংখ্যা বা বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাবা, কাৰণ ভিডিঅ'টো স্কিপ কৰি চালে বা ভিডিঅ'টো সম্পূৰ্ণকৈ নাচালে কথাখিনি বুজাত হয়তো অসুবিধা হ'ব। এই কথাখিনি যদি তোমালোকে ভালদৰে বুজি পোৱা, তো ইয়াত যিখিনি গণিত আছে বৰ্গমূলৰ সম্বন্ধে যিখিনি গণিত আছে, গণিতখিনি কৰাত তোমালোকৰ অসুবিধা নহ'ব। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অধ্যায় 6 বৰ্গসংখ্যা আৰু বৰ্গমূল। আচলতে বৰ্গসংখ্যা আৰু বৰ্গমূল কি, যে বৰ্গসংখ্যা কোনটো? এতিয়া ধৰা তোমাৰ 2 সংখ্যাটো লৈছোঁ, 2ৰ বৰ্গ আমাৰ কি? 2 পূৰণ 2 অৰ্থাৎ 4। 4ৰ বৰ্গ কি? 4 পূৰণ 4 সমান 16। আচলতে আমি বৰ্গসংখ্যা বুলি ক'লে কি বুজি পাম, যে এটা সংখ্যা সেই সংখ্যাটোৰে পূৰণ কৰিলে যিটো সংখ্যা পাবা সেইটো হৈছে তাৰ বৰ্গসংখ্যা। তো আমি কি পালোঁ, যে এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰিলে যিটো সংখ্যা পাম সেইটো বৰ্গসংখ্যা, এইটোক ক'ব বৰ্গসংখ্যা। সেইটো বৰ্গসংখ্যা হ'ল। এতিয়া বৰ্গসংখ্যা আমি পালোঁ, বৰ্গমূল কোনটোক কয়? এতিয়া 4ৰ বৰ্গসংখ্যা 16, 2ৰ বৰ্গসংখ্যা 4। তো বৰ্গমূল হৈছে কি? এই 16ৰ বৰ্গমূল। 16ৰ বৰ্গমূল কি হয়? 4 হয়। বুজি পাইছানে? বৰ্গসংখ্যা আৰু বৰ্গমূল। এতিয়া 16ৰ বৰ্গমূল কি হ'ব? এইটো বৰ্গসংখ্যা যদি হয়, এইটো ইয়াৰ বৰ্গমূল কি হ'ব? 4। ঠিক তেনেদৰে 7 পূৰণ 7 সমান 49। এইটো 49টো বৰ্গসংখ্যা। 49ৰ বৰ্গ 49ৰ বৰ্গমূল কি হ'ব? 49ৰ বৰ্গমূল হ'ব 7। এইটো হ'ব বৰ্গমূল। তো বৰ্গসংখ্যা আমি আৰু বৰ্গমূলৰ বিষয়ে আমি গম পালোঁ, যে যিটো সংখ্যা একে সংখ্যা দুটা পূৰণ কৰোঁতে যিটো সংখ্যা পাবা সেইটো সংখ্যা হ'ব বৰ্গসংখ্যা, আৰু সেই একে সংখ্যাৰ এটা সংখ্যাটো হ'ব বৰ্গমূল। অৰ্থাৎ কি, 7 আৰু 7 পূৰণ কৰোঁতে 49 পাইছিলোঁ, এইটো বৰ্গসংখ্যা হৈছিল। আৰু 49 পাওঁতে আমি যি 7 দুটা পূৰণ কৰিছোঁ তাৰ এটা আমি 7 ল'লে সেইটো হ'ব কি? সেই 49ৰ বৰ্গমূল 7, 16ৰ বৰ্গমূল 4, 4ৰ বৰ্গমূল 2। তো বৰ্গসংখ্যা আৰু বৰ্গমূল কি আমি বুজি পালোঁ নহয়। আৰু এটা কথা মন কৰিবা, যে বৰ্গসংখ্যাৰ এককৰ স্থানৰ অংকবিলাক কি হ'ব? 0, 1, 4, 5, 6, 9 এইবিলাক থাকিব। বৰ্গসংখ্যাৰ যিবিলাক এককৰ স্থানৰ অংক এইবিলাক হ'ব 0, 1, 4, 5, 6, 9। আৰু সেই সংখ্যাটোৰ একক স্থানৰ অংকবিলাক কি হ'ব? অৰ্থাৎ 0 দি আৰম্ভ যিটো বৰ্গসংখ্যা হ'ব, তাৰে সংখ্যাৰ একক স্থানৰ অংকটো হ'ব 0। 1 দি আৰম্ভ হোৱা যিটো বৰ্গসংখ্যা আছে তাৰে সেই একক স্থানৰ মানে অংককেইটা হ'ব 1 বা 9। 4ৰে আৰম্ভ হোৱাটোৰ কি হ'ব? 2 বা 8। 5ৰে আৰম্ভ হোৱাটোৰ কি হ'ব? 5 বা 6ৰে যিটো বৰ্গসংখ্যা আছে তাৰ মানে যিটো একক স্থানৰ অংক হয় কি? 4, 6। আৰু 9ৰে যিটো আৰম্ভ হয় সেইটো কি হয়? আচলতে 3 বা 7 হয় একক স্থানৰ। এইকেইটা কথা তোমালোকে মুখস্থ কৰিবা, মনত ৰাখিবা। এইকেইটা কথা জানিলে তেতিয়াহ'লে আমি বৰ্গসংখ্যা চিনি পোৱাত সহজ হ'ব। আৰু ইয়াত কেইটামান কি লিখা আছে চাবা, যে এটা অংক বিশিষ্ট বৰ্গসংখ্যা হৈছে আমাৰ 3টা, 1, 4 আৰু 9। দুটা অংক বিশিষ্ট বৰ্গসংখ্যা 6টা আমাৰ 16, 25, 36, 49, 64 আৰু 81। আটাইতকৈ সৰু বৰ্গসংখ্যাটো আমাৰ কি? 1। যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম। যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম মানে কি? ধৰা 2টো এটা যুগ্ম সংখ্যা, 2ৰ বৰ্গ আমাৰ কি? 4। তাৰপিছত অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম। অযুগ্ম সংখ্যা আমাৰ কি আছে? 7 আছে। 7ৰ বৰ্গ আমাৰ কি? 49। গতিকে অযুগ্ম সংখ্যাৰ বৰ্গটো আমি অযুগ্ম পালোঁ, যুগ্ম সংখ্যাৰ বৰ্গটো আমি যুগ্ম পালোঁ। এই কথাকেইটা তোমালোকে মনত ৰাখিবা। এইকেইটা কথা মনত ৰাখিব পাৰিলে বা বুজি পালে তোমালোকে বৰ্গসংখ্যা বা বৰ্গমূল উলিওৱাত সহজ হ'ব। এইবাৰ আমি বৰ্গমূল কেনেদৰে নিৰ্ণয় কৰে সেইটো জানো আহা। যে বৰ্গমূল উলিওৱা আমাৰ 3টা পদ্ধতি আছে, যে উৎপাদকৰ সহায়ত, বিয়োগৰ সহায়ত আৰু দীৰ্ঘহৰণ পদ্ধতিৰ সহায়ত। মই উৎপাদকৰ সহায়ত আৰু দীৰ্ঘহৰণ পদ্ধতিৰ সহায়ত দুটা মই বস্তু বুজাই দিওঁ তোমালোকক। পিছলৈ যেতিয়া গণিত কৰিবা এই কথাখিনি জানিলে কৰাত সুবিধা হ'ব।
তো উৎপাদকৰ সহায়ত আমি ধৰা এটা সংখ্যা লৈছোঁ, আমি উৎপাদকৰ সহায়ত কেনেকৈ মানে বৰ্গমূল উলিয়াই, তো 16 সংখ্যাটো আমি লৈছোঁ ইয়াত। তো 16 সংখ্যাটোত আমি উৎপাদকৰ সহায়ত মানে বৰ্গমূল উলিয়াবলৈ হ'লে ইয়াক প্ৰথমতে উৎপাদকতে ইয়াৰ উলিয়াই ল'ব লাগিব। তো সূত্ৰীকৰণ কৰি ল'ম আমি। 2 দিয়ে 16ক 8 বাৰ যাব, 2 দিয়ে 8ক 4 বাৰ, আৰু 2 দিয়ে 4ক 2 বাৰ। তো কি পালোঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 4 2, 4টা 2 পালোঁ। তো ইয়াত আমি কেনেকৈ লিখিম, এইডাল হ'ল বৰ্গমূলৰ চিন, গতিকে 4টা 2 ইয়াত পূৰণফল হিচাপে আমি লিখিম। তো ইয়াৰ পৰা আমি জোৰা জোৰা ল'ম। এটা জোৰা ল'লোঁ ইয়াত, ইয়াৰ পৰা এটা জোৰাৰ এটা ল'লোঁ, আৰু এটা জোৰাৰ এটা ল'লোঁ। গতিকে এই দুটা লোৱাৰ লগে লগে আমাৰ এই যি বৰ্গমূল চিন আছে এইটো উঠি যাব। গতিকে আমাৰ বৰ্গমূল 16ৰ বৰ্গমূল আমি কি পাম, 4 পাম। এইটো হৈছে উৎপাদক পদ্ধতিত আমি এনেদৰে উলিয়াব পাৰোঁ। আকৌ যিটো আমাৰ দীৰ্ঘহৰণ যিটো পদ্ধতি আছে, দীৰ্ঘহৰণ পদ্ধতিৰ কাৰণে আমি ধৰা এটা সংখ্যা লৈছোঁ, ধৰা 1936 সংখ্যাটো আমি লৈছোঁ, ইয়াত আমি বৰ্গমূল উলিয়াব লাগে। প্ৰথমতে কি কৰিবা, সকলৰ পৰা তোমালোকে এনেকৈ জোৰা জোৰা কৰি আহিবা। ইয়াত দুটা জোৰা পাইছোঁ, গতিকে দুটা জোৰা পাইছোঁ মানে ইয়াৰ বৰ্গমূল মানে হ'ব কি, দুটা সংখ্যাৰ মানে দুটা অংক বিশিষ্ট বৰ্গমূল হ'ব ইয়াত। তো আমি প্ৰথমতে ইয়াক হৰণ দি ল'ব লাগিব। কেনেকৈ হৰণ দিম সেইটো কৈ আছোঁ চাবা। 1936 সংখ্যাটো লৈছোঁ, জোৰা জোৰা কৰি আহিলোঁ। শেষৰ পিনে থকা জোৰাটো কি আছে, ইয়াত দুটা অংক বিশিষ্ট সংখ্যাটো কি আছে, 19 আছে। 19ৰ কাষৰ বৰ্গ সংখ্যা কি আছে, 19ৰ কাষৰ বৰ্গ সংখ্যা ধৰা তোমাৰ 16। গতিকে 16 হ'লে ইয়াত কি হ'ব, 4ৰে ভাগ কৰিব পাৰিম, 4 বৰ্গ আমাৰ 16। গতিকে 4ৰে যেইবাৰ দিম ইয়াত, যি সংখ্যা দিম সেইবাৰটোৱে ইয়াত, সেই যিটো সংখ্যা ইয়াত বহাবা সেইটোৱে হ'ব ইয়াত বাৰ যোৱা সংখ্যা। বুজি পালানে? আমি ইয়াৰ ওচৰৰ বৰ্গ সংখ্যা লৈছিলোঁ 16, গতিকে 16 হ'ল কি, 4 পূৰণ 4 হ'লে 16 হয়। গতিকে আমি কি ইয়াত 4 সংখ্যাটো লৈছোঁ, 4 বৰ্গ 16 হয়। গতিকে 4 যিহেতু ইয়াত বহাইছোঁ, গতিকে ইয়াৰ সেই একে বাৰ যোৱা সংখ্যা, এটাত যি সংখ্যা ইয়াত বহাবা সেইটোৱে হ'ব ইয়াত বাৰ যোৱা সংখ্যা। গতিকে ইয়াত 4 বহাইছোঁ, ইয়াত 4 বহালে ইয়াতো 4 বহাব লাগিব। এতিয়া 16 হ'ল, এতিয়া বিয়োগ কৰি দিয়া, 19ৰ পৰা 16 গ'লে 3 থাকে। এই দুটা যে সংখ্যা আছে এই দুটা নমাই দিয়া। এইবাৰ এইটো হ'ব দ্বিতীয় ভাজ্য হিচাপে, এইটো হ'ব, ইয়াক আমি ৰাখি দিলোঁ এনেকৈ। তো দ্বিতীয় ভাজ্যত আমি কি কৰিম, এতিয়া এই যিটো প্ৰথম ভাজক আছিলে ইয়াত দুগুণ ল'ব লাগিব বাওঁফালৰ সংখ্যাটো। গতিকে ইয়াত দুগুণ ল'লোঁ আমি, 4 দুগুণ হ'ল 8। ইয়াৰ দুগুণ লোৱাৰ পিছত এতিয়া চাবা, ইয়াত এনেকুৱা এটা সংখ্যা আমি দ্বিতীয় ভাজ্য হিচাপে ল'ম। ইয়াত এনেকুৱা এটা সংখ্যা ইয়াত বহাম, যিটো সংখ্যা আমি যেতিয়া পূৰণ কৰিম, পূৰণ কৰোঁতে ইয়াৰ সমান হ'ব লাগিব বা ইয়াত কৰি অলপ সৰু হ'ব লাগিব। গতিকে চোৱা, আমি ইয়াত 4 লৈছোঁ, আকৌ 4 লৈছোঁ। গতিকে ইয়াৰ যিটো, তো এতিয়া 4 আমি লৈছোঁ, ইয়াত 4 লৈছোঁ কিয়, যে ইয়াৰ যিটো পূৰণফল এইটোৰ সমান বা ইয়াৰ ওচৰা ওচৰি হ'ব লাগিব বুলি কৈছোঁ। গতিকে ইয়াত 4 লওঁতে আমি ওপৰতো কি ল'ব লাগিব, ইয়াতো 4 ল'ব লাগিব। ইয়াত যিহেতু 4 লওঁতে আমি ইয়াত 4 লৈছিলোঁ, গতিকে ইয়াতো আমি 4 লৈছোঁ। ইয়াৰ পূৰণফলটো ইয়াৰ সমান হ'ব লাগিব, গতিকে আমি ওপৰতো কি লৈছোঁ, 4 লৈছোঁ। গতিকে এতিয়া এইটো দি এই দুটা সংখ্যা আমি পূৰণ কৰিম। 4 দি 4 গুণ 16, 8 4 গুণ 32। এতিয়া বিয়োগ কৰি 16, 8 4 গুণ 32, 32 মানে 33 হ'ল। এতিয়া আমাৰ ইয়াত কি ওলালে, 0 ওলালে। গতিকে কি হ'ল, এইটো আমাৰ বৰ্গমূল ওলাই গ'ল। এইটো কিমান ওলাই গ'ল, 44। গতিকে হৰণ প্ৰক্ৰিয়াতে, দীৰ্ঘহৰণ প্ৰক্ৰিয়াত আমি বৰ্গমূল উলিয়াব লাগিলে এনেদৰে আমি উলিয়াব লাগিব। তো এইখিনি কথা আজি তোমালোকক মই জনাই দিলোঁ। নেক্সট ভিডিঅ'ত মই তোমালোকক বৰ্গমূলৰ গণিতবিলাক কেনেকৈ কৰিব লাগে সেইবিলাক কৰি দিম। তো আজি আগৰ অধ্যায়ত এৰি অহা দুটামান গণিত মই আজি ইয়াত তোমালোকক কৰি দিম। তো ব'লা সেই গণিত আমি এতিয়া ইয়াত আৰম্ভ কৰোঁ। তো অনুশীলনী 5ত যে সিদিনা মই দুটামান গণিত ৰৈ গৈছিল, এতিয়া চোৱা 5 নম্বৰ গণিতত কি দি আছে। 5 নম্বৰ গণিতৰ যে ছুটীকৰণ পদ্ধতিৰে লসাগু উলিওৱা। ইয়াত মই 2 নম্বৰ গণিত লৈছোঁ, 22, 33, 55 আৰু 66। তো ছুটীকৰণ প্ৰক্ৰিয়াত এনেকৈ বহুৱাই ল'ব লাগিব, 22, 33, 55, 66। তো ইয়াক গোটেইকেইটাকে হৰণ যোৱা সংখ্যা আমাৰ কি আছে, 11। 11 দি 22ক 2 বাৰ, 33ক 3 বাৰ, 55ক 5 বাৰ আৰু 66 হ'ব 6 বাৰ।
এতিয়া চোৱা ইয়াত দুটা সংখ্যাকো হৰণ যোৱা কিবা সংখ্যা আছে যদি আমি হৰণ কৰিব পাৰিম। এইটো হ'ল লসাগুৰ নিয়ম। কিন্তু গসাগুত কি আছিলে যে গোটেইকেইটা সংখ্যাক হৰণ যাব লাগিব, কিন্তু লসাগুৰ কি হৈছে আমি যদি দুটা সংখ্যাকো যদি হৰণ যোৱা সংখ্যা থাকে আমি তেতিয়াহ'লে হৰণ দিব পাৰিম। তো ইয়াত চোৱা 3 আছে, ইয়াত 6 আছে। প্ৰথম ইয়াত 2 আৰু 6 আছে, গতিকে আমি 2 দি আমি ল'ম। একবাৰ যাব 3, যিটো সংখ্যাক হৰণ নাযায় সেইটো নামি আহিব এনেকৈ 5, আকৌ 2 দি 6 3বাৰ গ'ল। এইটো দুটা সংখ্যাক যোৱাৰ কাৰণে আমি 2 দি দিলোঁ। এইবাৰ চোৱা 3 আৰু 3 আছে, গতিকে 3 আৰু 3 দি যাব, গতিকে ইয়াত 3 দি এইবাৰ দিম। 1টো নামি আহিল, 3 দি 3ক একবাৰ, 5টো নাযায় কাৰণে ইয়াত নামি আহিব, আকৌ 3 দি 3 একবাৰ। তো আমি এতিয়া লসাগু পাই গ'লোঁ। এতেকে লসাগু আমাৰ কি হ'ব? লসাগু হ'ব এইকেইটা সংখ্যাৰ পূৰণফলে হ'ব, এইকেইটা সংখ্যাৰ পূৰণফলে হ'ব লসাগু। চাবা 11 পূৰণ 2 পূৰণ 3, বাকী এক কেইটা আমি পূৰণ নিদিওঁ। চাবা পূৰণ 5, এক কেইটা পূৰণ কৰি দিয়া নাই যে, এক কেইটা পূৰণ দিলেও সেই একে সংখ্যাই হ'ব। এতিয়া এইকেইটা আমি পূৰণ কৰি ল'ম। 11 5 গুণ 55, 55 দুগুণ কি হ'ব? 110। 110ক যদি আমি 3 দি পূৰণ কৰোঁ কি হ'ব? 3 0 0, 3 গুণ 3, 3 3 গুণ 3 গুণ 3, গতিকে 330 হ'ল এই সংখ্যাকেইটাৰ লসাগু হ'ব 330। তো আমি লসাগু কি ল'লোঁ যে এই গোটেইকেইটা সংখ্যাৰ আমি পূৰণফল লৈছোঁ। ইয়াৰ হৈছে পূৰণফলটো হৈছে এই গোটেইকেইটা সংখ্যাৰ পূৰণফলটো হৈছে লসাগু। লসাগুৰ ক্ষেত্ৰত কথাটো বেলেগ আছিলে, কিন্তু লসাগুৰ ক্ষেত্ৰত কি হ'ব? গোটেইকেইটা সংখ্যাৰ পূৰণফলে লসাগু। 11 5 গুণ 55, 55 দুগুণ কিমান হয়? 110। 110ক 3 দিলি 330 হয়। 3 0, 3 গুণ 3, 3 গুণ 3, এনেদৰে লসাগু উলিয়াব পাৰি। F নম্বৰ কোনটো লৈছোঁ? ইয়াত 12 18 24 30 আৰু 36ৰ লসাগু উলিয়াব লাগে চুটি হৰণ পদ্ধতিত। গতিকে আমি ইয়াত এনেকৈ বহাই লৈছোঁ। প্ৰথমতে 2 দি হৰণ দিয়া সত্যকে, 2 দি 12ক 6 বাৰ, 18ক 9 বাৰ, 24ক 12 বাৰ যাব, 30ক কিমান বাৰ যাব? 15 বাৰ যাব, আৰু 37ক যাব 18 বাৰ, হয়নে? তো এইবাৰ 2 দি আকৌ দিয়া 6ক 3 বাৰ, 9ক নাযায় গতিকে নামি আহিব, 12ক 6 বাৰ, 15ক নাযায় 15টো নামি আহিব, 18ক 9 বাৰ। আকৌ 2 দি যাব নেকি? চোৱা 2 দি যোৱা সংখ্যা ইয়াত নাই, গতিকে 3 দি দিয়া একবাৰ, 9ক 3 বাৰ, 6ক 2 বাৰ, 15ক 5 বাৰ, আকৌ 9ক কি হ'ব? 3 বাৰ। আকৌ 3 দি যাব, 3 দি যিটো নাযায় সেইটো নমাই দিব লাগিব। ইয়াতো 1টো নামি আহিল, 3 দি 3ক একবাৰ, 2টো নাযায় নামি আহিল, 5টো নাযায় নামি আহিল একবাৰ, আৰু যোৱা সংখ্যা নেই। গতিকে আমাৰ নিৰ্ণয় আমি লসাগু লিখিম এতিয়া। নিৰ্ণয় লসাগু হ'ব কি? এইকেইটা সংখ্যাৰ, এইকেইটা যে হৈছে এইকেইটা সংখ্যাৰ পূৰণফলটো হ'ব লসাগু। গতিকে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3, বাকী এক কেইটা আমি নিদিওঁ। 2 পূৰণ 5 পূৰণ কৰি দিয়া। 2 দুগুণ 4, 7 3 গুণ 12, 12 3 গুণ 36, 37 দুগুণ 72, 72ক 5 দি পূৰণ দিব লাগে। 5 দুগুণ 10 8 গেলা, 7 5 গুণ 35, 35 1 36, এইকেইটা সংখ্যাৰ আমি লসাগু কি পালোঁ? 360। তো এনেদৰে তোমালোকে বাকী গণিতকেইটা কৰি চাবা, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই।